Hello everyone! Aku আজি এটা পুনৰ নতুন ধামাকা ব্লগৰ সৈতে আমাৰ লগত আজি আমি আছো মানে চান্দাল চেনেলত আজি আমি আছো আমি ভূত জলকীয়া তো আপোনালোকে আজি গৈ থাকক আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো এই ডোখৰতে কৈ দিব খুজিছোঁ বহুতে আপোনালোকে ভিডিঅ' দেখি আছে এই গৰমটো বন্ধ কৰি দিয়া মুখত ধৰিছে তো বহুতে আপোনালোকে দেখি আছে মানে ইউটিউবত দেখি আছে যে আপোনালোকে নমতা বিয়া পেং দেখিছে হয়তো চাব পাৰে নাচাব পাৰে কোনো কথা নাই কিন্তু আমি আজি নমতা বিয়া এখনৰ পাৰ্টিলৈ আহিছোঁ য'ত আমাক মতা নাই আমি কাকো চিনি নাপাওঁ জাষ্ট মোৰ লগৰ এটা আছে তাক চিনি পাওঁ থ্ৰুৱেদি মই গৈছোঁ কিন্তু কাকো চিনাকি নিদিওঁ আমি আজি কেনেকুৱা বিহেভ হয় কেনেকুৱা আমি ট্ৰিট কৰোঁ মানুহ ঠিক আছে গাইছ আজি আমাৰ লগত চাই থাকক অভি কি কয় তো আমি এতিয়া বাইপাছত আহি আছোঁ তো চাই থাকক আজি কি হয় নমতা বিয়া ব্লগ আমি আহি পাই গ'লোহি বিয়া ঘৰ আছোঁ গাড়ী পূৰা ফুল গাড়ী দেখিছে এইখন বিয়া আমি একো চিনি নাপাওঁ এতিয়া কি হ'ব কি নহ'ব একো নাজানো পূৰা ফাংচন চলি আছে এতিয়া নাচিম একদম ধমাকাদাৰ গান চলি আছে খুব মৰমৰ এজন ভাইটি খুব ভাল লাগে আৰু মোক তেনেদৰে আপোনালোকে ইমান সহযোগ কৰিছে আমি সহযোগ কৰিব ইয়াকো দেখাই দিওঁ গাইছ আমাৰ মোৰ ভাইটি বহুত মৰমৰ ভাইটি আজি আমাৰ ব্লগটো অলপ চলপ শ্বুট কৰি দিছে বিয়া ঘৰতে ইয়াৰ নিজৰ ঘৰত তোমাৰ নাম জনা কৈ দিয়া অভি ব্লগ বুলি আছে চাব এবাৰ বঢ়িয়া এতিয়া ভূত জলকীয়া নাচিব 1 2 3 গো
বিয়াত নাচিছে ই সাংঘাতিক নাচিছে ইয়াতে গানবিলাক লগাব নোৱাৰে লাগি যাব পাৰে নাই নাই নালাগে লগাই দিব ইয়াত ডাইৰেক্ট গাইছে বিয়া লাগি গৈছে পানী খাইছে ল'ৰাই বিয়াত নাচিছে আজি বিয়াত জোচ কুকুৰে কামুৰিলে কালি বেজি লৈ কুকুৰে কামুৰিব পাৰে কিন্তু জোচ কমা নাই বিয়াত পিয়া লাগিছে ন নাচি নাচি পানী খাই গৈছো একোডাল নচা নাই আচলতে সংগীতৰ ক্ষেত্ৰখনত আমি একেবাৰে ধুনীয়াকৈ মানে শিকি আছোঁ আপোনালোকে ইমান ধুনীয়াকৈ মৰম দি চাব আগলৈ আগলৈ মৰম দি যাওঁ বুলি মই আশা কৰিছোঁ অমুক খুব মৰমৰ এজন ইউটিউবাৰ আমাৰ যোৰহাটৰ খুব সফল ইউটিউবাৰ বিপ্লৱ বুজলীয়া গাবলৈ গৈছিল
তোমালোক খাবৰ কাৰণে লাইন পাতিবলৈ আহিছা নি খাবৰ কাৰণে আমি খাবলৈ খাবৰ কাৰণে লাইন কেতিয়াও নাপাতে এ কি কৈছা তেতিয়া খা লাইনত থিয় হ'বলৈ আহিছে লাইনত এতিয়াও ৰোৱা নাই তুমি লাইনত ৰখি আছা না মই ভিডিঅ' কৰি আছো তুমি বুজাত ভুল হৈছে সেই মাজত সোমালে লাইনত আমি আজি আমি নমতা বিয়া খাবলৈ আহিছোঁ একদম দেই নমতা বিয়া প্ৰেংক বহুতে বনাইছে নমতা বিয়া ব্লগ কোনেও বনোৱা নাই হয় নাই আমি বনাইছোঁ লাইনত থিয় হৈ আছোঁ এই লাইনত থিয় হৈ আছে ৰ'ব লাগিব ন খালি ৰখি যদি বোলে ছাগলী মাংস নাই ব্ৰইলাৰ মাংস আছে তেতিয়া দুখ লাগি যাব এ আমাৰ দৰা আহিছে দৰা আমাৰ আপুনি মোক চিনি পাইছে নাই পোৱা এই জকাই চুকত যে এদিন যে পাইছিলোঁ কেলৈ জকাই চুকত যে এদিন যে পাইছিলোঁ নাই পোৱা এদিন জকাই চুকত জেগা আছিলে আপুনি জকাই চুক গৈছিলে নাই বাৰু আজি 6 মাহমানৰ আগত শিৱসাগৰ গৈছিলে শিৱসাগৰ জকাই চুক আছিলে নেকি মই পাহৰি গৈছোঁ ঘূৰি মেলি ফুৰে সেইটো কাৰণে হ'ব পাৰে কিন্তু মই জকাই চুকত মই আপোনাক পাইছিলোঁ ভালকৈ এদিন লগ পাইছিলোঁ আপুনি পাহৰি গৈছে এয়া ল'লে আঘৰি মাৰিলে মই কৈ দিম আমি ধেমালি কৰা মানুহ ইয়াৰ ঘৰটো ক'ত গম পাই নাই ল'ৰাটোৰ ঘৰটো ভালখন এখন মোৰ হয় পেলাইমাৰ চাৰিআলি শুনিছে ন গৈনোপা গাঁও দুবদানী কলেজ আছে পেলাইমাৰ চাৰিআলি গৈনোপা গাঁও দুবদানী কলেজ আছে ইয়াৰ ঘৰ যদি আপুনি যাব ইয়াৰ ঘৰলৈ গৈ চাব এতিয়া আমি নমতা বিয়া খাবলৈ আহিছোঁ তাৰপিছত এতিয়া আমাৰ খানা আহি গ'ল বিশ্বাস কৰক ইয়াত মানে মোক ভাল লাগিছে খানা গম পোৱা নাই কোনটো ফালে মই মিলাই আছোঁ বাকী খানা পচন্দ হৈ পোৱা নাই সেইবিলাক পিছত বাকী এইফালে অভি মই এতিয়া খাবলৈ লোৱা নাই কিন্তু এইফালে ভাইটি আছে এইফালেতো মেইন ভাইটিটো আছে আৰু ই বহুত ছাপোৰ্ট কৰিছে আৰু এইফালে মোৰ খানা কি সেইটোৱে ন হাতৰ কচম ভাই হাতৰ কচম আজি আমি নমতা বিয়া খাবলৈ আহিছোঁ হাতৰ কচম কোনোবাই মিছাকৈ খাব নাখায় আজি নমতা বিয়া খাবলৈ আহিছোঁ আমি নমতা বিয়া ব্লগ নমতা বিয়া ব্লগ এই ল'ৰাটো ইনষ্টাগ্ৰামত পপুলাৰ অলপ কিবা এটা সোধা ইনষ্টাগ্ৰামত পপুলাৰ নি ৰিলছত নেকি বাপৰে বাপ তোমাৰ ইনষ্টাগ্ৰামৰ এইটো কি মোৰ ঋষভ দাস বুলি আছে চাই ল'বা চবেই চাব খালি ফ'ল' নকৰিব ফ'ল' নকৰিব কৰিব এনেই কৈছোঁ এইবিলাক আমাৰ এনে ধেমালি আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা হ'ল কি আমি আজি একদম নমতা বিয়া খাবলৈ আহিছোঁ নমতা বিয়া ব্লগ কোনেও বনোৱা নাই প্ৰেংক চবেই বনাইছে নমতা বিয়া প্ৰেংক চবেই বনাইছে কিন্তু ছাগলী নাই ব্ৰইলাৰ মই আহিছিলোঁ 400 টকা তেলো ভৰাইছোঁ মই আহিছিলোঁ একচুৱেলি ছাগলী মাংস খাত কিন্তু ব্ৰইলাৰ মাংস পাইছোঁ লোকচান হৈ গৈছে একদম বিৰাট লোকচান খানাটো কেনেকুৱা পাইছে কৈ দিয়া আকৌ ৰাইজক খানাটো বৰ ভাল পোৱা নাই এইটো খালি জ্বলাটো এইটো মজা পাইছোঁ মজা লাগিছে নমতা বিয়াত পেলাই উৎপাত কৰি বহুত উৎপাত কৰিলে আপোনালোকেতো দেখিয়ে আছে বহুত বেয়া পাওঁ কিন্তু কোনে ফোন কৰিছে আপোনালোকেতো চবেই দেখিয়ে আছে হেল্ল' কওক ভাত চাই আছোঁ মাংস ভাত ভণ্টি নি ঋষভৰ লগত চলি গ'ল ঋষভক চিনি পোৱা নাই ঋষভ দাস চিনি পোৱা তহঁতৰ দেৱী বা হ'ব খাই লওঁ দেই তাৰপিছত কথা পাতি আছোঁ দেই ল'ৰা লগত ঘূৰি পোৱা বুলি আজি মেইন ষ্টৰি বৰ্ডাই ক'লে এডোখৰ বিয়া এখন আছে প্ৰথম কথাটো হ'ল সেইটো এটা নহয় তুমি কেলে চোৱা দেওবাৰ আহিবা দেই
চাউণ্ডে আহি থাকিলে তো গাইজ তো আমি আজি আমাৰ ব্লগটো কমপ্লিট কৰিলোঁ বিয়ালৈ আহিলোঁ নাচিলোঁ মানুহৰ লগত কথা পাতিলোঁ আমাৰ ফেমিলি মেম্বাৰ চান্দাৰ ফেমিলি মেম্বাৰো লগ পালোঁ তো আমি এনেকেই ব্লগটো আজি আমি সমাপ্ত কৰিছোঁ দৰাৰ লগত ক্লিপ এটা অকণমান আছে তেনেকুৱাতে বেকগ্ৰাউণ্ডৰ পৰা খালি ভইচটো বেছিকৈ আহি গ'ল চ' আপোনালোকে ভাল নাপাব কিন্তু এনজয় কৰিলে আজি ব্লগটো যিমান পাৰে মৰম দিয়ক ছাপোৰ্ট কৰক থেংক ইউ এণ্ড থেংক ইউ এণ্ড লাভ ইউ নমতা প্ৰেংক নহয় নমতা বিয়া ব্লগ তো এতিয়া আমি বিয়া খাই আহি গ'লো নমতা বিয়া ব্লগ মমতা বিয়া ব্লগ তো আপোনালোকে চাই আছে আৰু বঢ়িয়া লাগিছে আমি এতিয়া বৰুৱা চাৰিআলি পামহি অকণমান আছে বাট বেছি দূৰ নাই বহুত ভাল লাগিলে মেইন কথাটো এটা কাৰণে ভাল লাগিলে আমি তাত বহুত চিনাকি মানুহ পালো বহুত চিনাকি মানে মানুহ নমতা যেন নালাগিলে যে নালাগিলে, অ। আনকি দৰাজনো কৈছে ভাইটি কিন্তু আহিবা দেই তোমালোক আহিবা কিন্তু পৰহিলে reception ত মাতিছে। ৰিচিপশ্যনলৈও মাতিছে মানে বিৰাট ভাল লাগিলে গাইজ তো আপোনালোকে এনজয় কৰক আজি ব্লগটো ইমান এনে কি কয় কিবা ইমানেই আছিলে আৰু বেলেগ একো নাই অভি এফালে আছে জেংগ বয় মই পিনে আছো ধুনীয়াকে আজি সেয়াই আৰু বেলেগ একো নাই আৰু তো ইয়াতে শেষ কৰিম দি এন ন দাদা বাই বাই